চ' ইয়াত নদীত ডাঙৰ জাল পাতিছে। এইটো জালটো কি বুলি কয়? টুঙি জাল, ঘাট জাল বুলি কয়। চ' ময়ো নাজানো ইমান ভালকৈ। চ' এই জালটো কেনেকৈ পাতিছে মই এতিয়া আপোনালোকক অলপমান দেখুৱাম আৰু। চ' ভিডিঅ'টো শেষলৈ চাই থাকক। ইয়াত নাও এখন আছে। আমি এতিয়া নাৱত উঠি সেইটো জাল থকালৈকে যাম। একো নহয় এইটো নাও। ভয় কৰিছে নেকি? চব বান্ধি থোৱা আছে দেখোন। ৰহ ভালকৈ বহি লওঁ। পানীত পৰিলেচোন মোবাইল চোবাইল চব গুচি যাব দেখোন। ইয়াত ভালকৈ দেই, পৰিব। পানী বহুত দ চাগে ন? এইটো হ'ল জাল, ঘাট জাল। কিমান দা? এইটো হ'ল জাল। তাৰ উঠিব লাগিব ন ওপৰত? তাৰ নাওটো ইয়াত বান্ধি থ'ব। জালটো পাতিলোঁ। এতিয়া কিমান 10 মিনিটমান ৰখিব লাগিব না এনেকৈ? আৰু কি ডাঙৰ ডাঙৰ মাছ আহিছে এতিয়া জাল পাতাৰ পৰা? পালি বা গৰুৱা মাছ বোলে 12 কেজি হোৱা পাইছে এটা। এতিয়া বিক্ৰী না খালি? 5 কেজি হোৱা। হা? চিতল 5 কেজি। চিতলো পাইছে বোলে 5 কেজি হোৱা। হা? বাহু বহুত পইচা মাৰিলি দেখোন তেতিয়া। বাহু 5 কেজি। আজি কি উঠে হ'ল চাগে। এতিয়া উঠাবি নেকি? চেণ্ডুলবিলাকহে উঠিব চাগে। হা? চেণ্ডুলহে উঠিব চাগে। এতিয়া জালটো উঠাইছে। এইফালে গচকি দিলে এইটো জালটো। এইটো আগ চাইডত ডাং খাই গ'ল। হ'লতো ক'ত মাছ আহিছে না নাই? মাছটো এইফালে আহিব এতিয়া। এইফালে পিছত মাছ নাই। আহা নাই এটাও? কি হ'ল? মাছে নাই। গধূলি টাইমত পাতিলেহে পায় নেকি? অলপ দেৰিকৈ পাতিব লাগিছিলে চাগে, সেইটো কাৰণে নাই লগা নাই মাছ। পেলাচোন আৰু এবাৰ। এটামান লাগে নেকি চাওঁ। সৰু সৰু মাছকেইটাচোন ওলাইয়ে যাব। জালটো ইমান ডাঙৰ ডাঙৰ। সেইটো কাৰণে মানে মাছকেইটা আনে চাগে। তলে তলে গৈছে চাগে মাছকেইটা ভিতৰেদি। ইয়াৰ পৰা পৰিলে চেছ। মোবাইলো গ'ল, মানুহো গ'ল, চব বৰবাদ। তহঁতিতো ৰাতিতহে মাৰ। ভূতৰ ভয়। পানীও বহুত জোৰত গৈ আছে ন? বাছ হৈ গ'ল। হৈ যাব এইবাৰে। এইবাৰে হ'লে আহিব এটা গৰুৱা মাছ।
এইবেলি হ'লে আহিছে যেন পাইছোঁ এটা হ'লেও কলগেট আহিছে কলগেট মাছলৈ গৈছিলোঁ হে হ'বহি এজনীও নাপালোঁ বুলি আজি ঘৰত গৈ নিমখ লগতে খাম আৰু বুলি আছে নাই এটাও নাই মাছ এনেই ইমান কষ্টকৈ তো বন্ধুসকল ইমান ৰিক্সত ইমান কষ্টকৈ ভিডিঅ' বনাইছোঁ ভিডিঅ'টো লাইকটো কৰি দিব এটা আৰু তলৰ যিটো ৰঙা ৰঙৰ ছাবস্ক্ৰাইবাৰ বুটান আছে সেইটো মাৰি দিয়া ভাঙি দিয়া কি কৰা মুঠতে ছাবস্ক্ৰাইব কৰি দিয়া চেনেলটো অঁ মাছ এটাও নাই এতিয়া যাব লাগিব আৰু খালী ভাতে খাব লাগিব ৰছী বহি লওঁ কি বৈঠা মাৰো ৰে পাইছে নাই পাইছে বা সাত ফুট টিং 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 oh ayah আৰু এইফালে এইকেইটা পাৰ খহি আছে হয় ইয়াত পুৰা ডাঙৰ কেকৰা এটা সোমাইছে চাগে মই ইয়াৰ পৰা যাব নোৱাৰিবি আৰু নেকি ৰে ঐ চেণ্ডেল ক'ত ফচি গ'ল পাৰিলোঁ যেনে তেনে উফ কি হ'ল গাড়ী হা লগাব নাজানে সেইটো কেলে সেই গাঁতত সোমাই দে অঁ সেইটোত ডিছ এইটো হ'ল ডিউটি ঘৰ মাছ মৰাসকলৰ এইটো